বিশ্বৰ যি কৰোনা ভাইৰাছৰ যি সন্ত্ৰাস চলি আছে এই লকডাউনত আমাৰ মানুহখিনি খাটি খোৱা মানুহ এখেতসকলে কাম কৰিব যাব পৰা নাই। গতিকে আমাৰ ইয়াতে গৌৰীয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নুৰানী NGOৰ সহযোগত আমি আজি কেইদিনমানৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰি আছোঁ। সেই উদ্দেশ্যে আজি আমি বিলপাৰৰ এই খেলপথাৰত মাছদিয়া, বিলপাৰ, ডিমিলাপাৰ এনেকুৱা জনগোষ্ঠী সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আৰু যিটো চৰকাৰে কৈছে যে ছ'চিয়েল ডিষ্টেঞ্চ যিটো মেইনটেইন কৰিব লাগে, এই ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আমি আজি এই খাদ্য সামগ্ৰীবিলাক বিতৰণ কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। কিমান মানুহক খাদ্য আমি টাৰ্গেট কৰিছোঁ মিনিমাম 500 মানুহ, সকলো জাতি জনগোষ্ঠীক লগ লগাই। ইয়াতে আদিবাসী আছে, বড়ো আছে, বেংগলী আছে, অসমীয়া আছে, মুছলিম আছে। এই সকলো জাতি জনগোষ্ঠীৰ মাজত আমি আশা কৰিছোঁ যে মোটামুটি 500 পৰিয়ালক আমি দিবলৈ সক্ষম হ'ম। আজি কিমান পৰিয়ালক দিব আপোনালোকে? আজি আমি 150 মান পৰিয়ালক দিম বুলি ইতিমধ্যে আমি মনস্থ কৰিছোঁ। ইয়াৰ আগতেও আমি কাহিবাৰ দিছোঁ, উত্তৰ বুজাব বিচাৰিছোঁ যে ষ্টে হোম ছেভ লাইফ, এই যিটো শ্লোগান এইটো আমি মানি চলাৰ কাৰণে আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ যে চৰকাৰৰ যি আহ্বান সকলোৱে লকডাউন মানি ঘৰৰ ভিতৰতে থাকক। অত্যাৱশ্যকীয় কোনো যদি সামগ্ৰী ক্ৰয় কৰিব লগা হয় তেতিয়াহে যেন ঘৰৰ ভিতৰৰ পৰা ওলাই আহে, যেনেকুৱা মেডিচিন বা এনেকুৱা গাখীৰ, গ্ৰছাৰী এনেকুৱা। আৰু যদি চৰকাৰে সিদ্ধান্ত লয় যে লকডাউন আৰু বঢ়াই দিয়া হ'ব, তেতিয়াহ'লে আমি চৰকাৰৰ লগতে একমত, আমিও এই লকডাউন সম্পূৰ্ণৰূপে মানি চলাৰ কাৰণে সংকল্পবদ্ধ। ভৱিষ্যতে যদি আৰু দৰকাৰ হয় আপোনালোকে খাদ্য বস্তু 14-15 দিন যি লকডাউন মানি আছে সকলোৱে, তাৰ কাৰণে কোনো কাম কাজ কৰিব পৰা নাই, কোনো ওলাব পাৰিব পৰা নাই। আঞ্জা ভাতৰ বহুত কষ্ট হৈছে, চাউল বাতি বহুত, খানা খাৱাৰ বহুত ল'ৰা ছোৱালী কষ্ট পাই আছে। আজি যিটো এই গৌৰীয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ পৰা আমাক যিখিনি বস্তু বিতৰণ কৰিছে খুবেই ভাল লাগিছে আৰু আমি খায়ো আনন্দ পাম। ল'ৰা ছোৱালী সেইটো খুব আনন্দ পাইছে। আজি দিয়া বুলি কোৱাৰ কাৰণে সকলো বাটে বাটে ওলাই যাইছে, ভাল লাগিছে আৰু আমাৰ এনটি মোৰ ক'ব লগা খুব পাইছোঁ আৰু আমি এনটি দিয়াৰ কাৰণে যে আমি বহুদিন ধৰি ভালকৈ খাব ল'ব পৰা নাই, আসাজ খাই আসাজ নাখায় এনেকৈ আছোঁ। ভাত হ'লে আঞ্জা নাই, আঞ্জা হ'লে তেল নাই, নিমখ নাই। আজি সেইখিনি পাই খুব ভাল লাগিছে আৰু গোটেইখিনি বস্তু আমাক আদান প্ৰদান কৰিছে, খুবেই সুখী আৰু ভাল লাগিছে আমাৰ। কোনবা লাইনত থিয় হয় না